এই গেটখন হৈছে এক বিখ্যাত লেণ্ডমাৰ্ক। যোৱা 140 বছৰে ই অকলে নিজৰ বুকুত সাৱটি সগৌৰৱেৰে নানান প্ৰাকৃতিক আৰু কৃত্ৰিম দুৰ্যোগ নিয়চি থিয় হৈ আছে। ব্ৰিটিছ আৰ্কিটেক্সাৰৰ ই এক উৎকৃষ্ট নিদৰ্শন। Hello viewers, Welcome to our channel How Kiha. আৰম্ভ কৰাৰ আগত আমি ক'বই লাগিব যে স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে আজিৰ এই দিনটোক লৈ খুবেই গৌৰৱান্বিত। কিমান যে ত্যাগ বলিদানৰ পিছত আমি আজি এই স্বাধীনতাৰ পাত লৈছো। ইতিহাসৰ পাত নুলুটিয়ালে বুজিব নোৱাৰিম। ব্ৰিটিছ অথবা ইংৰাজ এই শব্দ দুটাই আমাৰ মনত কোনোবা হিন্দী চিনেমাৰ ভিলেইন বা খলনায়কৰ মুখখন আনি দিয়ে। উদাহৰণস্বৰূপে Mogambo, Joshua. নাইব तेरा क्या होगा काली? হাও হাও কিয়া কিয়া এইটো হোৱাটো কিন্তু কোনো অস্বাভাৱিক কথা নহয়। কিন্তু আমি সবে মানি ল'বলৈ বাধ্য যে ব্ৰিটিছে যিবোৰ লেণ্ডমাৰ্ক বনাই থৈ গৈছে সেয়া অতুলনীয়। দুখৰ কথা কি জানেনে, অসম বা নৰ্থ ইষ্টত পিছে এনেকুৱা লেণ্ডমাৰ্ক এনেই তাকৰ। আজি 15 আগষ্ট উপলক্ষে আমি অলপ ব্ৰিটিছৰ ভাল অৱদান বিচাৰিম, কাৰণ চব অতীতৰে ভাল বেয়া দুটাই দিশ থাকে। আৰু আমি সদায় ভাল স্মৃতিলৈ আগবাঢ়িব লাগে। 15 আগষ্ট উপলক্ষে আমি হাউকিহাৰ এটি এপিছড বনাবলৈ গুৱাহাটীত জনা নজনা অলিয়ে গলিয়ে ঘূৰি ফুৰিছিলোঁ ব্ৰিটিছৰ কিবা এটা স্মৃতি পাওঁ বুলি। এনেতে হোৱাটছআপত ফ্ৰেণ্ড এজনীৰ ডিপিত গেটৱে অফ ইণ্ডিয়াৰ সন্মুখত উঠা ফটো এখন দেখিলোঁ। তেতিয়া আমাৰ দুয়োটাৰ মনলৈ আহিল যে এনেকুৱা গেট এখন চোন আমাৰ অসমৰো আছে, যাক লৈ আমি গৌৰৱ কৰা উচিত। তাৰ পিছত আমি কি কৰিলোঁ জানেনে? ওলালো গেটৱে অফ আছামলৈ বুলি, খাই ৰাস্তাত ধূলি। বাইকেৰে গৈ থকাৰ সময়ত মনত এটা বেলেগ আনন্দ জোৱাৰ উঠিছিল, কাৰণ হয়তো আমাৰ ইউটিউব চেনেলটোৱে পোনপ্ৰথম হ'ব যিটোৱে এই 140 বছৰীয়া গেটখনৰ ওপৰত ভিডিঅ' এটি বনাব। আৰু এটা কথা মনলৈ আহিছিল যে আমাৰ ভিডিঅ'টো চোৱাৰ পিছত এই গেটখনে যিমান গুৰুত্ব পাব লাগিছিলে সিমানখিনি পাব বা ৰাইজে দিবনে নাই। অৱশেষত আমি গৈ গৈ পালো আমাৰ গন্তব্যস্থান, য'ত লুকাই আছিল অশেষ অভিমান। আপোনালোকে হয়তো বুজিছেই যে আমাৰ আজিৰ টপিকটো হৈছে নৰ্থ ব্লু গেট বা গেটৱে অফ আছাম বা গুৱাহাটী। ব্ৰিটিছ গভৰ্ণমেণ্টে এই গেটখন ইংলেণ্ডৰ বিখ্যাত কিংছ কলেজ চেপেলৰ আৰ্হিত নিৰ্মাণ কৰিছিলে। আয়তাকাৰ এই গেটখনৰ টোটেল 12টা চূড়া আছে, যাৰ নেকি দীঘল ফালটোত 5টা আৰু পথালি ফালটোত 2টাকৈ চূড়া আছে। আকৰ্ষণীয় কথাটো হ'ল যে এই গেটখনৰ ডিজাইনটোত হিন্দু মন্দিৰ আৰু খ্ৰীষ্টিয়ান চাৰ্চৰ ডিজাইনৰ সংমিশ্ৰণ দেখা যায়। এইটো ইণ্ডো-গথিক আৰ্কিটেক্সাৰৰ উৎকৃষ্ট নিদৰ্শন। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আৰু শুক্ৰেশ্বৰ মন্দিৰৰ কাষত থকা এই গেটখনৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। সঁচাকে, আনকি আমাৰ বেকগ্ৰাউণ্ডত চলি থকা ভিডিঅ'টো তাতেই শ্বুট কৰা। 1874 চনত 27 আগষ্ট তাৰিখে সেই সময়ৰ ভাইচৰয় থমাছ জৰ্জ বাৰিং, যি লৰ্ড নৰ্থব্ৰুক বুলিও পৰিচিত, তেওঁৰ আগমনৰ স্মৃতিত এই গেটখন নিৰ্মাণ কৰা হৈছিলে। দৰাচলতে কাহিনীটো আছিল এনেধৰণৰ। যেতিয়া লৰ্ড
তেতিয়া ইয়াৰে লোকেল এডমিনিষ্ট্ৰেশ্যনে তেওঁক এক স্মৰণীয় আদৰণিৰ বাবে চিন্তা চৰ্চা কৰিছিল আৰু পিছলৈ গেট অফ অনাৰ নামেৰে এই গেটখন নিৰ্মাণ কৰিছিল 1874 চনৰ 27 আগষ্ট তাৰিখে লৰ্ড নৰ্থব্ৰক আহি শুক্ৰেশ্বৰ ঘাটত অৱতৰণ কৰে আৰু গান চালি হোৱাৰ পিছত তেখেতে এই গেটেৰে গুৱাহাটীত প্ৰৱেশ কৰে আৰু পিছলৈ ই এক বিখ্যাত লেণ্ডমাৰ্ক হৈ পৰে এই একেখন গেটেৰে 1900 চনত বিখ্যাত লৰ্ড কাৰ্জন আৰু লেডি কাৰ্জনো গুৱাহাটীত প্ৰৱেশ কৰে কোৱা হয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ অস্থি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ আগত ইয়াতেই অৰ্থাৎ গেটখনতে ৰখা হৈছিল ভাবি চাওকচোন 1874 চন আৰু 2018 চন মাজত যে কিমান বুৰঞ্জী প্ৰসিদ্ধ ঘটনা আৰু সেই আটাইবোৰ বুৰঞ্জীৰ সাক্ষী হৈ ৰৈছে গেটৱে অফ গুৱাহাটী বৰ্তমান পিছে সেইখন এক মনোমোহা পাৰ্ক বা উদ্যান এন্ট্ৰি মাত্ৰ 5 টকা খন্তেক সময় বহিলে আপুনি অনুভৱ কৰিব সঁচা অৰ্থত শান্তিনো কি ভাল কথা কি জানেনে তাত পেট পূজা কৰিবলৈ এখন ৰেষ্টুৰাও আছে আমাৰ আজিৰ এই টপিকটো চোৱাৰ পিছত আমি চিয়ৰ যে আপোনাৰ এই গেটখন চাবলৈ মন গৈছে কিন্তু লাখটকীয়া প্ৰশ্নটো হ'ল যে আপুনি তালৈ যাব কেনেকৈ চিন্তা নকৰিব আপোনাৰ লগত আছে আপোনাৰ চেনেল হাউ কি হা আপোনালোকৰ সুবিধাৰ্থে গেটৱে অফ গুৱাহাটীৰ গুগল মেপৰ লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিলোঁ তালৈ গৈ পিছে আমাক নাপাহৰিব সদায় চাই থাকিব হাউ কি হা চ' ভিউৱাৰ্ছ আজিৰ এই এপিছডটোৰ ওপৰত আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত দিব আৰু এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰি বেলটো বজোৱা নাই এতিয়াই বজাওক ই একদম বিনামূলীয়া ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিলেহে আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিব প্ৰেৰণা পাম আজিলৈ ইমানেই নতুন দিনত নতুন টপিক লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বি উইথ হাউ কি